হাই ভিউয়ার্স, আমাৰ গাঁৱত হঠাতে দেখা যায় এজন বিশেষ ব্যৱসায়ী যিয়ে নেকি ৰাতিপুৱাই নিজৰ কৰ্কশ মাতেৰে আপোনাৰ পদূলিত ভুমুকি মাৰিব পাৰে আৰু চিঞৰিব, এই হৰা চলি আছে নেকি? আৰে কোন ভৌঁক ৰহা হে বদতমিজ? আৰু এই ব্যৱসায়ীজন বিশেষকৈ আমাৰ গ্ৰাম্য সমাজৰ মহিলাসকলৰ বিশেষ প্ৰিয়, কিয়নো তেখেতসকলে অতদিনে আৱৰ্জনা বুলি ভাবি যিখিনি চুলি পেলাই দিছিল সেইখিনি চুলি সেই বেপাৰীজনক দি তেখেতে তাৰ বিনিময়ত এটা ষ্টীলৰ বাতি নাইবা প্লাষ্টিকৰ 2 এপদ সামগ্ৰী লাভ কৰিবলৈ সক্ষম হয়। গতিকে অতদিনে যিবোৰ চুলি আৱৰ্জনা বুলি ভাবি আছিলে সেইখিনি তেখেতক দি তাৰ বিনিময়ত কিবা এটা বস্তু ঘৰলৈ আনিবলৈ সক্ষম হ'ল। কিন্তু ভিউৱাৰ্ছ, আপোনালোকে জানেনে এই হৰা চুলিৰ ব্যৱসায়ৰ যিটো সাম্ৰাজ্য, সেই সাম্ৰাজ্যটো কিমান ডাঙৰ? গতিকে আমাৰ এই ভিডিঅ'ত আজি এই হৰা চুলিৰ ব্যৱসায়ৰ বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িছো। স্বাগতম জনাইছো এম কভাৰেজ ইউটিউব চেনেললৈ। বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিউৱাৰ্ছ, হৰা চুলিৰ ব্যৱসায়ৰ কথা ভাবোঁতে আমাৰ মনলৈ প্ৰথমতে প্ৰশ্ন আহে, প্ৰকৃততে কিমাননো দাম আমাৰ এই পেলনীয়া হৰা চুলিখিনিৰ? ভিউৱাৰ্ছ, আপোনালোকে জানি আচৰিত হ'ব যে আমাৰ পেলনীয়া বা পেলাই দিয়া দীঘল দীঘল এই হৰা চুলিখিনিৰ দামৰ প্ৰকৃত দাম হৈছে প্ৰায় 25,000ৰ পৰা 30,000 টকা প্ৰতি কিলোগ্ৰাম পৰ্যন্ত। কিন্তু ভিউৱাৰ্ছ, আমাৰ এই যে যিসকল ব্যৱসায়ী চাইকেল লৈ আমাৰ ঘৰৰ পৰা চুলিখিনি কালেকশ্যন কৰিবলৈ আহে তেখেতসকলে এই দামটো নাপায়, কিয়নো চুলিখিনি নিটো তেনেকেই তেখেতসকলে ছাপ্লাই দিব নোৱাৰে। ইয়াৰ প্ৰচেছিং আছে। চুলিখিনি প্ৰথমতে ঠিক ঠাক কৰি ধুই মেলি তাক পৰৱৰ্তী পৰ্যায়ত ফেক্টৰীলৈ প্ৰেৰণ কৰা হয়। কিন্তু ভিউৱাৰ্ছ, হঠাতে আমাৰ মনত প্ৰশ্ন হয় যে আমাৰ ভাৰতীয় মহিলাৰে চুলি কিয়, বেলেগ মহিলাৰ চুলি কিয় ব্যৱসায় নহয়? আচলতে ভিউৱাৰ্ছ, আপোনালোকে জানি আচৰিত হ'ব যে ভাৰতীয় মহিলাসকলৰ চুলি পৃথিৱীৰ ভিতৰতে আটাইতকৈ বেছি সবল চুলি, আৰু এই হৰা চুলিখিনিয়ে আচলতে বিদেশৰ বজাৰত বহু বেছি সমাদৰ থকা দেখা যায়। গতিকে আমি যিবিলাক চুলি হৰা চুলি বেপাৰীসকলক দি দিওঁ নাইবা মন্দিৰত যিখিনি চুলি দান কৰা হয় সেই চুলিখিনি পৰৱৰ্তী সময়ত ফেক্টৰীত প্ৰচেছিং কৰি একোটা উইগ তৈয়াৰ কৰা হয়। আৰু আপোনালোকে জানি আচৰিত হ'ব যে ইউৰোপৰ দেশসমূহত এই উইগসমূহ একোজন সম্ভ্ৰান্ত ব্যক্তিয়ে বহু বেছি দামত কিনি লৈ যায়। ভাৰতীয় মহিলাসকলৰ পৰা কালেকশ্যন কৰা এই চুলিসমূহ প্ৰথমতে বিশ্বৰ বিভিন্ন দেশ যেনে চীন দেশ, মালয়েছিয়া, থাইলেণ্ড, ইণ্ডোনেছিয়া, বাংলাদেশ ইত্যাদি দেশলৈ ৰপ্তানি কৰা হয় আৰু তাতে এইখিনি প্ৰচেছিং কৰা তথা উইগ তৈয়াৰ কৰা হয়। আৰু এই উইগসমূহ ইউৰোপৰ বজাৰত একোটা উইগ আপোনাৰ 1 লাখৰ পৰা 2.5 লাখ টকাৰ ভিতৰত বিক্ৰী হয়। গতিকে ভাবকচোন আমাৰ এই অতিশয় সাধাৰণ যেন লগা এই চুলিৰ বজাৰটো কিমান ডাঙৰ হ'ব পাৰে। আপোনালোকে যদি আজি আমাৰ এই এপিছডটো চাই ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, লগতে লাইক শ্বেয়াৰ কৰাৰ লগতে আপোনাৰ বহুমূলীয়া মতামত কমেণ্ট বক্সত জনাবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।